এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভালে আছে, আমাৰ বৰ্তমান ভালেই। আৰু কামৰ মাজতে কেতিয়াবা অলপমান ৰূপচৰ্চা কৰিবলৈ মন যায় নহয় জানো, সেইবাবে ভাবিলোঁ ঘৰতে এটা নাইট ক্ৰীম বনাই লওঁ। আৰু এই নাইট ক্ৰীমটো ঘঁহি মই বহুতখিনি উপকাৰ পাইছোঁ, সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। আৰু আপোনালোকেও ইচ্ছা কৰিলে বনাই ল'ব পাৰে। আৰু এই নাইট ক্ৰীমটো ঘঁহিলে মুখৰ যিবোৰ ক'লা দাগ পৰে, ক'লা দাগৰ সমস্যাৰ পৰা বহুখিনি সুফল পোৱা যায়। আৰু লগতে মুখখনো বহুতো ছফ্ট হয়। ইয়াৰ বাবে মই এল'ভেৰা জেল 2 চামুচ লৈছোঁ আৰু 1 চামুচ নাৰিকল তেল আৰু 2টা ভিটামিন ই কেপচুল লৈছোঁ। আৰু এইখিনি ভালদৰে খুব ধুনীয়াকৈ ফেটি ল'ব লাগিব যেতিয়ালৈকে একেবাৰে ক্ৰীমৰ দৰে হৈ নাযায়। আৰু এয়া মই এসপ্তাহৰ কাৰণে বনাই এনেকৈ ষ্ট'ৰেজ কৰি লৈছোঁ। আপোনালোকেও যদি ভিডিঅ'টো ভাল পায় এনেকৈ বনাই লগাব পাৰে। ৰাতি শুওঁতে গোটেই ৰাতি লগোৱাৰ আগত ফেচ ৱাশ্বেৰে ভালদৰে মুখখন ধুই ল'ব। গোটেই ৰাতি এইখিনি লগাই শুই থাকিব। ৰাতিপুৱা দেখিব মুখখন বহুত ছফ্ট লাগে। আৰু ধুনীয়াকৈ এয়া হৈ গৈছে আমাৰ ক্ৰীমটো। আৰু এতিয়া মই এনেকৈ এটা টেমাত ভৰাই ল'লোঁ। এবাৰ মুখখনৰ লগতে চুলিখিনিৰো অকণমান যত্ন লওঁ বুলি ভাবিলোঁ, যিহেতু চুলিখিনি বহুত সৰি গৈছে। সেইবাবে ভাবিলোঁ দৈ লগাওঁ, যিহেতু দৈ লগালে চুলিখিনি বহুত ভাল হয়। এয়া মই দৈৰ লগত 1 চামুচ নাৰিকল তেল দি দিছোঁ। আৰু ইয়াতো এল'ভেৰা জেল 1 চামুচ আৰু ভিটামিন ই কেপচুল 2টা ইয়াতো দি দিম। দি ভালদৰে ফেটি ল'ব লাগিব। আৰু যিসকলৰ উফি আছে তেওঁলোকে নেমু দি দিব পাৰে। আৰু যিসকলৰ উফি নাই তেওঁলোকে নেমু নিদিলেও হয়। মোৰ যিহেতু অলপ উফি আছে সেইটো কাৰণে মই ইয়াত নেমু ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি খুব ভালদৰে ফেটি চুলিত লগাই 1 ঘণ্টামান ৰাখিব পাৰিলেতো ভাল। তো লগাই 1 ঘণ্টামান ৰাখি দিব। তাৰপৰা চেম্পু কৰি মূৰটো ধুই দিব। দেখিব চুলিখিনি বিৰাট ধুনীয়া কোমল হৈ গৈছে। আৰু এই মিশ্ৰণটো লগাই মোৰ চুলি আগতে যিমান সৰিছিলে এতিয়া চুলি সৰা বহুত বন্ধ হৈ গৈছে, ভালেখিনি কমিছে। তো আজি মোৰ ইমান জ্ঞান নাই এইবোৰৰ ওপৰত, তথাপিও মই কেনেকৈ বনালোঁ, মুখ আৰু চুলিৰ যতন কেনেকৈনো ল'লোঁ তাকে বোলো আপোনালোককো দেখাই দিওঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। আৰু ভাল পালে মোক